নমস্কাৰ আসামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত 2020 বৰ্ষৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত অসমৰ ব্যক্তিকেইজনৰ বিষয়ে আলোচনা কৰিম। অসমৰ 6জন ব্যক্তিয়ে 2020 বৰ্ষৰ সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছে। ইয়াৰে শ্বৰ্ট ষ্টৰী কেটেগৰীত অপূৰ্ব কুমাৰ শইকীয়া আৰু স্বৰ্গীয় ধৰণীধৰ অৱাৰীয়ে এই বঁটা পাইছে। অপূৰ্ব কুমাৰ শইকীয়াই তেওঁৰ পুথি বেংচোতাৰ বাবে এই বঁটা পাবলৈ সক্ষম হৈছে আৰু স্বৰ্গীয় ধৰণীধৰ অৱাৰীয়ে গৌথানেই লামায়াও গৌদান আগান নামৰ বড়ো ভাষাৰ পুথিখনৰ বাবে এই বঁটা পাইছে। সাহিত্য একাডেমী যুৱ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা ব্যক্তি দুজন হৈছে দ্বিজেন দাস আৰু বড়ো লিখক নিউটন কে বসুমতাৰী। দ্বিজেন দাসে পয়েট্ৰি ছেকশ্যনত পাইছে আৰু তেওঁ মেঘ ঘোঁৰাৰ বাবে এই বঁটা পাবলৈ সক্ষম হৈছে। নিউটন কে বসুমতাৰীয়ে আবি আবৌ আৰু আং নামৰ পুথিৰ বাবে এই বঁটা পাইছে। সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ অৰ্থাৎ শিশু শিতানত এই বঁটা পাইছে মাধুৰিমা ঘৰফালীয়া আৰু অজিত বৰুৱে। মাধুৰিমা ঘৰফালীয়াই তেওঁৰ কিতাপ ফচঙৰ বাবে এই বঁটা পাইছে আৰু অজিত বৰুৱে ৰচনা শিতানত গথচা বিচম্বীৰ বাবে এই বঁটা পাবলৈ সক্ষম হৈছে। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।